জন্মদিন বুলি ক'লে কাৰ ভাল নালাগে আৰু তাতে যদি মোৰ দৰে কল্পনাবিলাসী মানুহ হয় তেনেহ'লে জন্মদিনটো আটাইতকৈ প্ৰিয়। নিজেই নাজানো মই মোৰ জন্মদিনটো কিমান ভাল পাওঁ। প্ৰত্যেক বছৰে মই মোৰ জন্মদিনটোলৈকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ। সঁচা অৰ্থত ক'বলৈ গ'লে ইয়াৰ আগলৈকে মোৰ জন্মদিন কেতিয়াও ইমান ধুনীয়া হোৱা নাছিল। মই ভাবিছিলোঁ যে মোক কোনোবাই এনেকৈ ছাৰপ্ৰাইজ কৰিব, কেক আনিব আৰু মই গম নোপোৱাকৈ ছাৰপ্ৰাইজ হৈ যাম। আমাৰ দৰে মধ্যবিত্ত মানুহৰ বাবে এইটো এটা বহুত ডাঙৰ সপোন। কিন্তু লাহে লাহে ৰিয়েলিটিলৈ আহি এই সপোনবোৰ সম্পূৰ্ণকৈ বাদ দিছিলোঁ। কিন্তু কোৱা হয় ন, আমি একো বস্তুৰে এক্সপেক্টেশ্যন ৰাখিব নালাগে। হিমাংগ, ৰিয়া, কৰবী, চানিয়া, দেৱ এইবাৰৰ জন্মদিনটোত মোতকৈও সিহঁতৰ এক্সাইটমেণ্ট বেছি আছিল। প্ৰত্যেকবাৰে এক্সপেক্টেশ্যন ৰাখোঁ কিন্তু একো নহয়গৈ। সেইকাৰণে এইবাৰ একেবাৰে এক্সপেক্টেশ্যন ৰখা নাছিলোঁ। কিন্তু স্কুললৈ গৈ মই যি পালোঁ সেয়া মোৰ বাবে অবিস্মৰণীয়। পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীকেইজনে মোৰ বাবে ইমান ধুনীয়া কেক বনাই আনিছিল। ভিডিঅ'টো প্ৰথম অৱস্থাতে দেখা পাইছিল যে সিহঁতে মোক ভিতৰত সোমাব দিয়া নাছিল আৰু বাহিৰত চিকিউৰিটি দি ৰাখিছিল। প্ৰথম ক্লাছটো যিহেতু পঞ্চম শ্ৰেণীত থাকে সেয়ে বহু সময় ৰখি নাথাকি মই জোৰ জবৰদস্তি ভিতৰলৈ সোমাই মই যি ছাৰপ্ৰাইজ পালোঁ সেয়া মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। আমি যেতিয়া পঞ্চম শ্ৰেণীত আছিলোঁ তেতিয়া আমি জন্মদিনবোৰত বুট মেগি খাই মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছিলোঁ। আৰু এতিয়াৰ পঞ্চম শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰ ইমান এডভান্স যে তেওঁলোকে কেক আনি ৰুম সজাই ইমান ধুনীয়াকৈ ছাৰপ্ৰাইজ দিব পাৰে। মই আচৰিত। ছাৰপ্ৰাইজটো পিছে মই অকণো বেয়া পোৱা নাছিলোঁ, কাৰণ এনেকুৱা ছাৰপ্ৰাইজ জীৱনত মোক কোনোদিন কেতিয়াও কোনেও দিয়াই নাছিল। মোৰ চকু পানী ওলাই আহিছিল, কাৰণ ছাত্ৰ ছাত্ৰীয়ে আমাক কিমান ভাল পালে এনেকৈ ছাৰপ্ৰাইজ দিব পাৰে। মই তেওঁলোকক কি দিব পাৰিছোঁ নাজানো, কিন্তু তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ, চিৰ ঋণী হৈ থাকিম এই ছাৰপ্ৰাইজটোৰ বাবে। ইয়াৰ আগতেও মই 2-3খন স্কুলত কাম কৰিছিলোঁ, কিন্তু ইহঁতৰ দৰে মোক কোনেও ইমান স্পেচিয়েল ফিল কৰোৱা নাছিল। তাৰপিছত যিটো ৰুমতে গৈছোঁ সেইটো ৰুমতে সকলোৱে ইমান ধুনীয়াকৈ বাৰ্থডে উইছেছ কাৰ্ডবোৰ বনাই আনিছিল। ইমান যে কষ্ট কৰি বনাই আনিছিল তাহাঁতে, তাৰ বাবে প্ৰত্যেকটো ল'ৰা ছোৱালীকে অশেষ ধন্যবাদ। আৰু সৰুকেইটাকতো ক'বই নালাগে, ৰাতিপুৱাৰ পৰা যেইবাৰ দেখিছে হেপী বাৰ্থডে কৈ সিহঁতে ভাগৰা নাই। মই থেংক ইউ কৈ ভাগৰি গৈছোঁ। দিনৰ ভিডিঅ'টো ইমানতে শেষ হোৱা নাই, ছেকেণ্ড পাৰ্ট আহি আছে। ভিডিঅ'টো শেষ হ'লৈ চোৱাৰ বাবে ধন্যবাদ।